Hello students, আজি আমি ক্লাস 9 ৰ The Lake Isle of INNISFREE নামৰ কবিতাটি পঢ়িম। কবিতাটিৰ নামতে আমি গম পাইছো যে এই কবিতাটো INNISFREE নামৰ ঠাইডোখৰৰ ওপৰত লিখিছে। INNISFREE হৈছে এটা লেক আইল। লেক অৰ্থাৎ হ্ৰদ, আইল মানে হৈছে সৰু দ্বীপ। গতিকে হ্ৰদত অৱস্থিত এটা সৰু দ্বীপ যাৰ নাম INNISFREE, তাৰ ওপৰতে এই সম্পূৰ্ণ কবিতাটো কবিয়ে লিখিছে। প্ৰথমে আমি ইয়াৰ পৰিচয় চাই লওঁ। This well-known poem explores the poet's longing for the peace and tranquility of INNISFREE. ইয়াত কৈছে যে এই বিখ্যাত কবিতাটিত কবিয়ে তেখেতে INNISFREE লৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে পিচ আৰু ট্ৰাংকুইলিটি বিচাৰি। পিচ শব্দটো তোমালোকে আগতে পাইছা, যাৰ অৰ্থ হৈছে শান্তি। ট্ৰাংকুইলিটি বুলি ক'লে আমি এনেকুৱা এটা অৱস্থা বুজো যেতিয়া আমাক কোনো ধৰণৰ মানসিক বা আবেগিক অনুভূতিয়ে আমাক অশান্তি নকৰে, মানে আমি চিন্তাত নপৰো, চিন্তা কৰি নাথাকো, অন্যান্য একো চিন্তা আমাৰ মনলৈ নাহে আৰু মনটো এটা শান্তি অনুভৱ কৰোঁ। এই দুইটা শব্দ প্ৰায় সমাৰ্থকভাৱে ব্যৱহাৰ কৰা হয়। A place where he spent a lot of time as a boy. আৰু কৈছে যে INNISFREE তেওঁ লৰালি কালত বহুত সময় পাৰ কৰিছিল, তাৰ মানে এই ঠাইডোখৰ তেখেতৰ চিনাকি। This poem is a lyric. আৰু এই কবিতাটি হৈছে এটা লিৰিক। লিৰিক পয়েম সেইবোৰ কবিতাক কোৱা হয় য'ত কবিয়ে নিজৰ ব্যক্তিগত আবেগিক কথাবোৰ প্ৰকাশ কৰে, আৰু এনে ধৰণৰ কবিতা প্ৰায় প্ৰথম পুৰুষ বা ফাৰ্ষ্ট পাৰ্চনত লিখা হয়, মানে ইয়াত আই, মাই এনে ধৰণৰ শব্দৰ ব্যৱহাৰ বেছিকৈ হয়, যেহেতু নিজৰ ব্যক্তিগত কথা কয়। এতিয়া কবিতাটি চাওঁ। I will arise and go now and go to INNISFREE. কবিয়ে কৈছে যে মই এতিয়াই উঠিম আৰু উঠি INNISFREE লৈ যামগৈ। And a small cabin built there. আৰু তাত গৈ তেওঁ এটা সৰু কোঠালি বনাব। Of clay and wattles made. আৰু কোঠালিটো তেখেতে বনাব ক্লে অৰ্থাৎ মাটি আৰু wattles মানে হৈছে ইয়াত চোৱা শব্দৰ অৰ্থ তোমালোকক দিয়া আছে twisted sticks for making fences walls. ষ্টিক অৰ্থাৎ লাঠিৰে বনোৱা ৱাল বুলি কৈছে। আমি যেনেকৈ এতিয়া তোমালোকে বাঁহৰ চাগে বেৰ দেখিছা, বাঁহৰ বেৰবিলাকক কি কৰে, বাঁহবিলাক গুঠি গুঠি ধুনীয়াকৈ সমান এটা পৃষ্ঠ বনাই লয়, বনাই ৱাল বনায়। সেই ৱালৰ কথা কৈছে বাঁহৰ। ৱেটেলছ আৰু ক্লেৰে এটা কোঠালি সাজিব। 9 bean rows will I have there. আৰু তাত তেওঁ 9 শাৰী মাহ গছ ৰুব। ৰ মানে হৈছে শাৰী, বিন মানে মাহ। A hive for the honeybee. আৰু honeybee অৰ্থাৎ মৌমাখিৰ কাৰণে তাত এটা মৌচাকো থাকিব, তাৰ মানে তাত তেওঁ মৌ পুহিব। And live alone in the bee-loved glade. আৰু মৌমাখিৰ শব্দৰে ভৰি থকা সেই গ্লেড অৰ্থাৎ মুকলি ঠাই, সেই মুকলি ঠাইডোখৰত তেওঁ অকলশৰেই থাকিব। And I shall have some peace there. আৰু তাত তেওঁ শান্তি পাব বুলি কৈছে INNISFREE. For peace comes slow dropping from the vales of the morning to where the cricket sings. কবিয়ে কৈছে যে তাত ৰাতিপুৱাৰ উৰণি গুচাই যেতিয়া টোপাল পৰিব, অৰ্থাৎ নিয়ৰ কণাৰ কথা কৈছে, তেতিয়াৰ পৰা যেতিয়ালৈকে গধূলি সময়ত ক্ৰিকেট অৰ্থাৎ ফৰিঙে গান নাগায়, তেতিয়ালৈকে তাত শান্তিয়েই থাকিব INNISFREE. অৰ্থাৎ কবিয়ে কৈছে যে ৰাতিপুৱাৰ পৰা সন্ধিয়া সময়লৈকে তাত শান্তি থাকিব, শান্তি পাব তেখেতে। There midnights all a glimmer. আৰু তাত মিডনাইট অৰ্থাৎ মাজনিশাও সম্পূৰ্ণ জিলিকনি থাকিব। জিলিকনি থাকিব অৰ্থাৎ আকাশত তৰাবিলাকৰ কথা কৈছে, তৰাৰে জিলিকি থাকিব তাৰ আকাশ। And noon a purple glow. আৰু তাত নুন অৰ্থাৎ আবেলি সময়ত এটা পাৰ্পল গ্লো থাকিব, বেঙুনীয়া পোহৰেৰে উজ্জ্বল হৈ থাকিব আকাশ। তোমালোকে চাগে দেখিছা যেতিয়া সূৰ্য অস্ত যায়, বেলি মাৰ যায়, তেতিয়া আকাশত এটা বেলেগেই পোহৰ হয়, সেই পোহৰটোৰ কথা ইয়াত বৰ্ণনা কৰিছে। And evenings full of the linnet's wings. আৰু ইভিনিং গধূলি সময়ত তাত লিনেটৰ পাখিৰে তাত ভৰি থাকিব। লিনেট
লিনেট হৈছে এবিধ মটীয়া আৰু ছাইৰঙী সৰু চৰাই ঢেৰ লিনেট চৰাই উৰি থাকিব I will arise and go now কৈছে মই এতিয়াই উঠিম আৰু যামগৈ for always night and day সদায় নিশা আৰু দিনৰ কাৰণে তাৰ মানে তেওঁ একেবাৰেই যাবগৈ I hear the lake water lapping with low sounds by the shore কৈছে লেক ৱাটাৰ হ্ৰদৰ পানীবোৰে যেতিয়া shore অৰ্থাৎ কাষৰ মাটিবোৰত মাৰেহি তাৰ ঢৌবোৰে তেতিয়া যিটো শব্দ হয় সেইটো কবিয়ে শুনা পাইছে while I stand on the roadways যেতিয়া মই roadway অৰ্থাৎ ৰাস্তাত ৰৈ থাকো তেতিয়া শুনা পাওঁ or on the pavements gray বা মই যেতিয়া pavement মানে হৈছে ৰাস্তাৰ কিনাৰৰ যে সৰু ঠাইবিলাক থাকে য'ত মানুহ অহা যোৱা কৰিব পাৰে যান-বাহনৰ বাদে সেই ঠাইডোখৰ pavements বুলি কোৱা হৈছে আৰু গ্ৰে অৰ্থাৎ সেই ঠাইবোৰ গ্ৰে কালাৰ মানে ছাইৰঙী pavement থাকে তাত তেওঁ থকা ঠাইত আৰু সেইখিনিত যেতিয়া ৰৈ থাকে তেওঁ I hear it in the deep heart score তাত তেওঁ কি বুলি কৈছে যে নিজৰ অন্তৰৰ মাজত এই হ্ৰদৰ পানীৰ টোপালবিলাকৰ শব্দ তেওঁ শুনা পায় মানে কবিয়ে যদিও এতিয়া বৰ্তমান খুব হুলস্থুলীয়া পৰিৱেশত আছে নগৰৰ পৰিৱেশত আছে তাতো তেওঁ নিজৰ মনৰ ভিতৰত সেই ইনিছফ্ৰী নামৰ ঠাইডোখৰ শান্তিৰ যিটো অৱস্থা বা পৰিৱেশ সেই অৱস্থাটো তেওঁ অনুভৱ কৰিব পাৰিছে আৰু তেওঁৰ যাওঁ লাগিছে সেই ঠাইডোখৰলৈ যাবলৈ মন গৈছে তেখেতৰ কবি উইলিয়াম বাটলাৰ ইয়েটছ এতিয়া কবিতাটিত বুজাবলগীয়া মূল ভাৱটো কি ইয়াত কবিয়ে কৈছে যে তেখেতে এই চহৰৰ পৰিৱেশৰ পৰা হাত সাৰি তেখেতে যোনটো প্ৰাকৃতিক অৱস্থা পৃথিৱীৰ সেইবিলাক তেওঁ অনুভৱ কৰিবলৈ যাবলৈ বিচাৰিছে ইনিছফ্ৰীলৈ তাৰ মানে এতিয়া আমি আধুনিক যুগত আছো আধুনিক যুগত অন্যান্য যান-বাহনৰ পৰা আদি কৰি আমি কাম-কাজত ব্যস্ত থাকো সৰু ল'ৰা-ছোৱালীৰ পৰা বুঢ়া মানুহলৈকে এতিয়া তোমালোকে চাবা আমি প্ৰথমে যেতিয়া 4-5 বছৰ বয়সৰ পৰাই আমি স্কুল যোৱা আৰম্ভ কৰোঁ এলপি পঢ়োঁ এমই পঢ়োঁ হাই স্কুল তাৰ পাছত হায়াৰ সেকেন্ডাৰী কলেজ ইউনিভাৰ্চিটি বা অন্যান্য কিবা যদি পঢ়িবলৈ আছে সেইবিলাক আমি পঢ়োঁ ছাত্ৰ অৱস্থাত তাৰ পিছত যোনে কাম কৰি আছে যোনে নিজৰ কিবা এটা জীৱিকা উপাৰ্জন কৰিবলৈ বিচাৰিছে তেওঁলোকে কি কৰে অন্যান্য কামত ব্যস্ত হৈ থাকে কোনোবাই হাজিৰা কৰে কোনোবাই খেতি পথাৰত কাম কৰে কোনোবাই অফিচলৈ যায় কোনোবাই হস্পিটালত কাম কৰিছে বা অন্যান্য যিমানবিলাক মানে কাম আছে সেইবিলাকত ব্যস্ত থাকে ৰাতিপুৱাৰ পৰা গধূলি সময়লৈকে আমি জীয়াই থাকিবলৈ একমাত্ৰ অকল কাম কৰি যাওঁ আমাৰ মানসিক শান্তি নাথাকে আমি এনি যিকোনো সময়তেই ব্যস্ত হৈ থাকো ৰাতিপুৱা হোৱাৰ লগে লগে আমি এইটো কাম কৰিব লাগে তাৰ পিছত বেলেগ কাম কৰিব লাগে এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ মনলৈ আহি থাকে আৰু আমি সেই কাম কৰি গৈ থাকো গতিকে এনেকুৱা ধৰণৰ ব্যস্ততাৰ মাজত কবি থাকি আমনি লাগিছে তেখেতে এতিয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰি মনৰ শান্তি লভিবলৈ ইনিছফ্ৰীলৈ যাবলৈ বিচাৰিছে আজিৰ বাবে ইমানেই ধন্যবাদ